নমস্কাৰ বাডিজ লাইভৰ ৰাখিফল শিতান্তিলৈ আপোনাক স্বাগতম জনাইছোঁ। ৰাখিফলসমূহ আৰম্ভ কৰাৰ আগতে আপোনাক জনাব বিচাৰিছোঁ যে যদি এতিয়ালৈকে বাডিজ লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ওচৰৰ ঘণ্টিৰ আইকনটোত ক্লিক কৰিবলৈ নাপাহৰিব কিছুমান নতুন আপডেটৰ বিষয়ে লগতে দৈনিক ৰাখিফলসমূহৰ বিষয়ে জানিবলৈ। কন্যা ৰাশি, খেলা ধূলাই আপোনাক আকৰ্ষিত কৰিব, আকৌ ধ্যান আৰু যোগে আপোনাক লাভান্বিত কৰিব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘূৰাই নিদিয়ে। দিনৰ দ্বিতীয় প্ৰহৰত কিছু ধুনীয়া আৰু ৰোমাঞ্চকৰ কাম কৰিবৰ বাবে এয়াই উত্তম সময়। আপোনাৰ লাকি নাম্বাৰ 2, লাকি কালাৰ ৰূপালী আৰু বগা। ধনু ৰাশি, আপোনাৰ ৰুক্ষ স্বভাৱে আপোনাৰ জীৱন সংগীৰ লগত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। যিকোনো এনেকুৱা কাম কৰাৰ আগত ইয়াৰ পৰিণাম আগতে ভাবি লোৱা উচিত। যদি সম্ভৱ হয় তেন্তে আপোনাৰ মন ভাল কৰিবলৈ আপুনি ক'ৰবাত বেলেগ ঠাইত যাওক। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশে আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। আপোনাৰ লাকি নাম্বাৰ 3, লাকি কালাৰ কেশৰী আৰু হালধীয়া। আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈ। প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থাকিব পাৰে। ইয়াৰ বাবে আপুনি কোনোবা জনাশুনা ব্যক্তিৰ পৰামৰ্শ ল'ব পাৰে। আজি আপুনি ঊৰ্জা দি ভৰপূৰ থাকিব, লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলকো সুখী কৰি তুলিব। আপোনাৰ লাকি নাম্বাৰ 9, লাকি কালাৰ ৰঙা আৰু মেৰুণ। আগবাঢ়িছোঁ অন্তিমটো ৰাশিলৈ। মীন ৰাশি, আজিৰ দিনটো আপোনাৰ বাবে ঊৰ্জা সমৃদ্ধ হ'ব আৰু আপুনি সৰু সৰু কথাত সোনকালে অস্থিৰ হৈ পৰিব। সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিব লগা সময়ত সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। আপোনাৰ প্ৰেম কাহিনীয়ে আজি এক নতুন অধ্যায় প্ৰাপ্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ লাকি নাম্বাৰ 7, লাকি কালাৰ মাখন আৰু বগা। যদি আপোনাৰ ৰাশিফলৰ শিতান্তি শুনি ভাল লাগিছে লগতে আৰু শুনি থাকিব বিচাৰে তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰিব বাডিজ লাইভ নামৰ এই ইউটিউব চেনেলটো। লগতে আমাক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। ইনষ্টাগ্ৰাম লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আজিলৈ ইমানখিনিতে সামৰিছোঁ। অহা কাইলৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। সায়োনাৰা।